guys, welcome back to my channel. আৰু আজি আপোনালোকক মই দেখাব গৈ আছো এটি weight loss drinkৰ ৰেচিপি। তেনেহলে বেছি সময় আমি নষ্ট নকৰো আৰু আহক আজি আমাৰ ৰেচিপিটো আমি বনাও। Let's get started. weight loss drinks বনাবলৈ ইয়াতে মই লৈছো কেইটুকুৰামান নেমু টেঙা, আদা আৰু জালুকৰ গুড়ি। এতিয়া গেছত এটা সসপেন ৰাখি পানী দিছো। ইয়াতে দি লৈছো নেমু টেঙা, আদা আৰু এচিকুট জালুকৰ গুড়ি। এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিব লাগিব। ইয়াতে মই কালাৰটো ভাল হ'বলৈ অকণমান গ্ৰীণ টিৰ গুড়িও দিছো। এইটো টোটালি অপচনেল হয়। পানীখিনি উতলি যেতিয়া আধা হৈছে তেতিয়া ইয়াক গেছৰ পৰা নমাই কাপ এটাত বাকি লৈছো। ইয়াতে মই সোৱাদৰ কাৰণে আধা চামুচ মৌ ব্যৱহাৰ কৰিছো। এইটো টোটালি অপচনেল হয়। চাহে আমাৰ ইমিউনিটি বুষ্ট কৰাত সহায় কৰে। ইয়াক আমি চাহ বুলিও ক'ব পাৰো, নহলে আমাৰ weight lossৰ ড্ৰিংকস বুলিও ক'ব পাৰো। আৰু এই চাহ আপোনালোকে যদি আপোনালোকৰ জ্বৰ হৈ আছে নাইবা কাহ হৈ আছে, এই চাহ আপোনালোকে ইউজ কৰিব পাৰে। লগতে এই চাহে আমাৰ শৰীৰত মেটাবলিজমৰ হাৰটো বঢ়াই তোলে আৰু যাৰ ফলত আপোনালোকৰ weight loss ফাষ্ট হয়। প্ৰতিদিনে এই চাহ দুবাৰকৈ ব্যৱহাৰ কৰক, ৰাতিপুৱা আৰু ইভিনিং টাইমত। আৰু প্ৰতি সপ্তাহত আপোনালোকৰ ওজন কেনেকৈ কমে আপোনালোকে নিজেই গম পাব। তেনেহলে আজিলৈ আহো আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকৰ কাৰণে কিছু হেল্থ টিপস, কিছু বিউটি টিপস, কিছু ফেশ্বন টিপস লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। Stay fit, healthy and fashionable. Bye bye. Love you all.